আৰু গাইজ মানে মই সেইদিনাখন ভিডিঅ'টো দিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ বহুত বাঢ়ি গ'ল। তো সেইটো গাইজ কি খবৰ আপোনাক সকলোৰে ভাল। আৰু এতিয়া দেখিছোঁ মই নতুন ঘৰটোৰ ভিতৰত মানে গোটেইখিনি কাম কৰি শেষ হোৱাকৈ নাই। তো গাইজ চাওক পিনে চাওক এয়া কৰি থোৱা হৈ আছে। এইখিনিলৈকে এয়া কৰিলে ষ্টেটো ফ্ৰেম লগালে, এয়া হেৰি লগালে। তো গাইজ সেয়াই আৰু চৰকাৰী ঘৰৰ অৱস্থা। আৰু এতিয়া মিস্ত্ৰীও নাহে, আজি 3 দিনমান ধৰি মিস্ত্ৰী নাহে আৰু বাকীখিনি কাম পিছে হৈ থাকিব। তো গাইজ বলক এতিয়া আগৰ পৰা দেখুৱামগৈ ভালকৈ কেনেকুৱা হ'ব আমাৰ ঘৰটো। আৰু এইটোৱে চাওক আগপিনৰ পৰা এনেকুৱা, চাওক আগপিনে এনেকুৱা ধুনীয়াকৈ এইটো হ'ব। আৰু ইয়াৰ সৈতে এইটো ঘৰৰ মানে এইখন বেৰ আৰু এইখিনি বেৰখন উঠি যাব ধুনীয়াকৈ। এইটো চাওক আগপিনৰ পৰা ভালকৈ। আজি হৈছে দেওবাৰ, কিন্তু আমাৰ মায়ে কি কৰিছে চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। মায়ে মানে কৰিছে কি আপোনালোকে চাওক পিনে কলেজ আছে বুলি চাওক একদম ভাত চাত বহাই ৰেডি। ভাত চাত বহাই পেলাই সুধিছে তই এনেকৈ খাবি নাখাবি বোলো মায়ে আজি দেওবাৰ। তাৰপিছত তেতিয়া কওঁতেহে মায়ে ভাবিছোঁ আজি দেওবাৰ এনেকৈ লৰালৰিকৈ ভাত পানী কালি মানে খাবলৈ নাপালোঁ কাৰণে আজি একদম বহাই কৰি দিছিলে। কিন্তু চাওক এয়া তো আজি দেওবাৰ, এতিয়া দেওবাৰ দিনটোত মানে ক'ৰবালৈ ফুৰিবলৈ যাবলৈ মন যায়। তাকে ভাবি আছোঁ ক'ত যাওঁ, আপোনালোকক কি দেখুৱালে ভাল হয় কি কথা, তাকে ভাবি গুনি লৈ পেলাই তাকে ক'ম আৰু আপোনালোকক ক'ত যাওঁ কি কথা। কিন্তু যাম বাৰু এজেগালৈ, ক'ত যাওঁ কি কথা আপোনালোকক কৈ আছোঁ। তো গাইজ মানে আপোনালোকক কৈছিলোঁ নহয় ক'ত যাম আজি দেওবাৰ মানে ফুৰিবলৈ। তো গাইজ ক'ত যাম জানেনে? গৰু দিবলৈ। আৰু গাইজ মানে মই সেইদিনাখন ভিডিঅ'টো দিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ বহুত বাঢ়ি গ'ল। তো গাইজ কেতিয়া জানেনে বাৰু, মানে 19টা আছিলে 20টা হৈ গ'ল। তো গাইজ দেওবাৰ বুলি ভাবিছিলোঁ ক'ৰবাত ফুৰিব যাম, কিন্তু নাযাওঁ। আপোনালোকক আমাৰ গাঁওখন দেখুৱাম। তো আপোনালোকে আমাৰ গাঁওখনটো গোটেইখন দেখা নাইকিয়া, আগৰ পৰা গোটেইখিনিকে দেখুৱাম ধুনীয়াকৈ গোটেই গাঁওখন। তো গাইজ ব'লক একে আৰম্ভ কৰোঁ গোটেই গাঁওখনৰ পৰা। গাইজ আহি গ'লৈ পিনে চাওক মানে চাইকেল লৈ। গাইজ আমাৰ গাঁওখন আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এনেকৈ প্ৰথম দেখুৱাওঁ আপোনালোকে আমাৰ ডেকা চাংখন। মানে আমি ইয়াত আহি বহি সন্ধিয়া আড্ডা দিওঁহি, কেতিয়াবা আহোঁ বাৰু, সদায় নাহোঁ। এইখনেই হৈছে সেইখন ডেকা চাং, আমিয়ে বনাইছিলোঁ মানে সেইখন। আৰু এই ৰাস্তাটো যে দেখিছে, এই ৰাস্তাটো পিনে শিঙীয়া বুলি কয়, শিঙীয়ালৈ যায়। যদি আমাৰ কোনোবা এইখিনি ওচৰে পাঁজৰে পুৰণিকলীয়া মানুহে চাইছে গম পাব। তো গাইজ বাকীখিনি দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ এইটো হৈছে ৱাটাৰ ছাপ্লাইটো, আমাৰ পানী দিয়া ৱাটাৰ ছাপ্লাই। তো গাইজ এইটো হৈছে আমাৰ মন্দিৰটো। তো গাইজ এইপিনে চাওক এইটো আমাৰ মন্দিৰটো, সেইটো দেখিছে ভালকৈ, বাঁহে খুঁটি দি থোৱা আছে। আৰু গাইজ এইপিনে চাওক এয়া এইটো মানে তিনিআলি। তো গাইজ এই ৰাস্তাটোতে আমাৰ মেইন ৰোড ওলাবগৈ পাৰি। আৰু এইপিনে লাইব্ৰেৰী, এইটো নামঘৰ। তো গাইজ দেখিছে এইটো নামঘৰটো। তো গাইজ এইটো হৈছে মণিকূটটো নামঘৰৰ। আৰু গাইজ এই ৰাস্তাটো দি গৈ থাকিলে আমাৰ ঘৰ যাব। তো গাইজ চাই থাকক। গাইজ আহি পাই গ'লহি ঘৰ। তো গাইজ এইটোৱে আছিল আমাৰ গাঁৱৰ পৰিৱেশ। তো গাইজ দেখুৱাই কৰি দিলোঁ আপোনালোকক আমাৰ গোটেই গাঁওখনৰ মানে গোটেইখিনি দেখুৱাব, মানে সেইখিনিলৈকে দেখুৱালোঁ। আৰু পিনে নগ'লোগৈ, আমাৰ নামঘৰ দেখুৱালোঁ, মন্দিৰ দেখুৱালোঁ, আৰু আমাৰ লাইব্ৰেৰী চাইব্ৰেৰী এইখিনি দেখুৱাই কৰি দিলোঁ। তো গাইজ এইটোৱে আছিল ভিডিঅ'। যদি গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাটছিং দিছ ভিডিঅ'।